গুড মৰ্নিং গাইজ, নিউজ ব্লগ চলাই অকল স্বাগতম জনাইছোঁ। তো গাইজ মানে কি আজি এটা বেলেগ ৰূপত ওলাইছোঁ। মানে কি আজি হ'ল মানে মাঘী পূৰ্ণিমা। তো আমি এতিয়া যাই আছোঁ মানে মন্দিৰত। তো ভগৱত পাঠ আছে আজি। তো আমাৰ এই চাৰক চাইতে উঠছি মানে কালি নাম চাম চাই কেনে আমাৰ ফালে গাড়ী ৰেডি। তো বলক মানে কি পূৰা একদম মন্দিৰত আপোনালোকক গোটেইখিনি দেখাই আছোঁ। মানে কি আজি মাঘী পূৰ্ণিমা যিহেতু আমাৰ পূৰা মন্দিৰত মানে ভগৱত পাঠ হ'ব। আমিও আহি থাকিবি নেকি? বলক গাইজ এতিয়া পূৰা যাই থাকোঁ যাই কিনে না বলক মানে ভিডিঅ' হৈ গ'ল আজি প্ৰায় বাজি গ'ল মানে একদম মানে বেলেগত জেগা ৰাখি গ'লো আহিবই পৰা নাছিলোঁ। চাওকচোন কি ধুনীয়া বেহাৰ ফুলিছে এইফালে একদম মানে বেহাৰ ফুলি মৰমে লাগি যায় একদম মানে পথাৰখন। তো বলক গাইজ পূৰা মন্দিৰতে আপোনালোক লগ পাই আছোঁ একদম ধুনীয়াকৈ। তো গাইজ পূৰা মন্দিৰ আহি পালোঁ। এইফালে আমাৰ পূৰা মন্দিৰত মানে সাজু। এইফালে আমাৰ এজন বাপ আছে কেনে ভাই, আৰু এইফালে আমাৰ এই আইসকলে মোৰ আঞ্জা চব্জি কাটাত ব্যস্ত মানে। সম্বৰ্ধনা জনাব আমাৰ বেলগুৰি চুবুৰীৰে ভাইটি নিতুমণি নিতুকলিতা। গতিকে নিতুকলিতাক আমাৰ সভাপতিক সমৰ্থন জনাৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া এই পতাকাখন তো গাইজ মানে কি এতিয়া আমি পূৰা মানে কি এতিয়া মানে ভকতক আগবঢ়াব যাম। তো আমাৰ গোটাসকলে এতিয়া ভকতক আগবঢ়াব যাব। এতিয়া অলপ নাম বাজনা মাৰি কৰি আনিব লাগবতো না কি চলিয়াৰ একদম সঁচা কথা। তো আই মাতৃসকল আমাৰ চব ওলাই আহিছে। এতিয়া মানে কি ভকতক আগবঢ়াই আনিম। আমাৰ পূৰা মহাপ্ৰসাদ পূৰা মানে কি খাৱাৰ টাইম হৈছে। ইফালে চব মানে কি বহি গৈছে নে কি বন্ধু আৰু তো গাইজ মানে কি আমাৰ ছোৱালীসকলে এইবাৰ তাৰমানে ভাত বিলাত পূৰা এইবাৰ ওলাইছে পূৰা ৰেডি হৈ চাহ কঁকাল গোটেই গামোচা মাৰি। এইফালে আমাৰ বাইদেউ নমস্কাৰ। তো আমাৰ ফালে ছোৱালীসকলে পূৰা ধুনীয়াকৈ ওলাইছে। তো পানীৰ বাচন লৈছে আমাৰ বৰষাই খুব সুন্দৰ। এইটো পানীৰ বাচন পূৰা। এইফালে আমাৰ হিমাক্ষী বাইদেউ আহিছে। তো এইফালে আমাৰ ছোৱালীসকলে পূৰা নাচাত ব্যস্ত হৈ গ'ল। তো গধূলি মানে কি ছুপাৰষ্টাৰ নাচিবতো সেইকাৰণে পূৰা অলপমান ৰিহাৰ্চেল কৰিব ধৰিছে। তাৰ কাৰণে ময়ো ভাবিলোঁ অলপ গানটো লগাই দিলোঁ বাৰু। ইছ আমাৰ নাচান চাওঁ আমাৰ গাঁৱৰে ছোৱালী এইকেইটা। তো গাইজ মানে কি ফাইনেলি পূৰা ভগৱত পাঠৰ পৰা আহি গ'লোঁ। তো কাপোৰ চাপোৰ সলাই ল'লোঁ মানে অলপমান ভাগৰ লাগি গৈছে একদম গাইজ। মানে কি এতিয়া মানে কি আছে সৰু ছোৱালী অলপমান ছুপাৰষ্টাৰ প্ৰতিযোগিতা এনেই আৰু থুলমূল গাইজ। তো মানে কি ভিডিঅ'টো আজি এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব গাইজ। আজিলৈ বাই বাই, জয় আই অসম।